মহাপ্রভু ভগবন্ত আজি সংসাৰৰ অবিৰল চিন্তাত মন দিলো। প্রভু 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 একেবারে গভীর চিন্তাত মগ্ন। আমি যেন তার কিবা সংক্ষেপ পাম প্রভু তোমার তাগুলো সংকটৰ সন্মুখীন হৈ আজি বিশ্ব ব্ৰহ্মা ৰুদ্ৰ আৰু পৃথিৱীৰ একেবাৰে উপায়হীন হৈ পৰা এই মাত্ৰ মহাকাল আবিৰ্ভাৱ হৈ মহাপ্ৰলয়ৰ আগচাৰতে এই মহাপ্ৰলয়ত সাগৰৰ জলধাৰাই সমগ্ৰ বিশ্ব ডুবাই পেলাব প্ৰভু। কোনো কত বাঁচি রাখা কেবল কেবল দৈত্য আর অপূর্বর মহা শক্তিশালী হয়ে উঠব। দৈত্য অপূর্ব এবার ভালকৈ ভাবি চোৱাচোন, ধ্বংস হৈ যোৱা এই সৃষ্টি পুনৰ নিৰ্মাণ কৰাটো বাৰু ইমান সহজ হ'ব? আচলতে হয়তো পৃথিৱীত মহাপ্ৰলয় আৰম্ভ কৰি কোনো কত বাঁচি নাথাকে। মহাকালে কৈ গৈছে, মহাকাল কি কৰিব? মহাকালে কৈ গৈছে এই মহাপ্ৰলয়ৰ মাজতো জম্বুদ্বীপৰ ৰজা সত্যবত বাচি থাকিব। জম্বুদ্বীপৰ ৰজা সত্যবত তেওঁ সাধাৰণ ৰজা প্ৰভু, তেওঁ পুনৰ সৃষ্টি ৰক্ষা কৰিব পাৰিব। কিন্তু কেনেকৈ মহাপ্ৰলয় আৰম্ভ হৈ প্ৰাক মুহূৰ্ত প্ৰয়োজন সকলো বেদ বেদাংগ সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰে। গছ গছনি জীৱ জন্তুসমূহ ক'ত কেনেদৰে নিৰূপণ কৰিব তাৰ ব্যৱস্থা কৰিব পাৰিলে পুনৰ সৃষ্টি ৰক্ষা কৰিব পাৰিব। তুমি কিন্তু বৰ আমি তাৰে পৰিকল্পনা কৰি আছো, শীঘ্ৰে ইয়াৰ ব্যৱস্থা কৰিব লাগে। বাৰু দেৱৰ প্ৰভু, এনেকৈ মাজে সময় আমি আমাক দিহা পৰামৰ্শ দিবলৈ পাৰো না? এতিয়া চোৱা দেৱৰ প্ৰভু, তুমি এই বাৰ্তা নৰ সমাজত প্ৰচাৰ কৰা। তোমাদের খালি সব কোনো সময় পড়ে পারছে না।
ডাকে যাও এবে আপন কর্তব্য হবে ঈশ্বর পরম ব্রহ্মা সচিদানন্দ বিগ্রহ Eziktu durgodan